নমস্কাৰ, মই নাছিৰ ৰিভিউটাৰ। মই এটা ভিডিঅ' আনিছোঁ। আজি আমি সিহঁতে মন্দিৰত যাম। ক'ত যাম, কি কথা আপোনালোকক গোটেইখিনি স্কিপ নকৰা কৰি ভিডিঅ'টো দেখি আপোনালোকে ভিডিঅ'টো চাই থাকিব। নমস্কাৰ, ইতিমধ্যে আমি আহি পালোঁ উগ্ৰতাৰা মন্দিৰত আহি পালোঁ। আমি মেইন মন্দিৰত যাম। মেইন মন্দিৰত চাই থাকক। ভিডিঅ'টো স্কিপ নকৰা কৰি ভিডিঅ'টো আপোনালোকে চাই থাকিব। নমস্কাৰ, মই ইতিমধ্যে কি আছিলে আহি পালোঁ মেইন মন্দিৰত। আৰু মেইন মন্দিৰত এইটো কিহৰ বাবে বিখ্যাত, যেনে মহাদেৱৰ সতীৰ কিছু মৃত্যু হৈছিল। মৃত্যু হোৱাৰ পিছত তোমাৰ যেতিয়া ব্ৰহ্মত ঘূৰি আছিল, মহাদেৱে ঘূৰি থকাৰ পিছত কৃষ্ণই তোমাক চকৰি দি কাটিছে। যোনটো কাটি দিয়াৰ পিছত যে অংগগিলা সতীৰ, সেই সতীৰ অংগগিলান এতিয়াও পৰিছিল, নাভিটো পৰিছিল। নাভিটো পৰাৰ বাবে এইটো কিছু মন্দিৰটো জনাজাত। আৰু আপোনালোকে গোটেই ভিডিঅ'টো আপোনালোকক গোটেই দেখাম আৰু আপোনালোকে ব্লগটো চাই থাকিব। এতিয়া আমি কিছিলে উগ্ৰতাৰা মন্দিৰত আছোঁ বেক চাইডে, আৰু বেক চাইডে এটা সেই আছে, পুখুৰীত আছে। ইয়াতে ডাঙৰ ডাঙৰ সেই আছে, ৰাজা আছে আৰু ধুনীয়া কৰি ৰাজা আছে, আপোনালোকে চাব পাৰে। আৰু ইয়াতে ডাঙৰ ডাঙৰ কিছিলে সেই আছে, কাছু আছে। এইটো কাছু ডাঙৰ ডাঙৰ কাছু আছে। আৰু পুৰণি কাছু আছে বুলি কয়। ইয়াতে বহুত মানুহ কোৱা হৈছে। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰা কৰি ভিডিঅ'টো চাই থাকিব। ইতিমধ্যে আমি ভিডিঅ'টো সেই কৰি সমাপ্ত কৰিম। আমাক চেনেলটো লাইক কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, জয় অসম। ভিডিঅ'টো লাইক চাব গোটেই কৰি দিব। আপোনালোকে ভিডিঅ' আপোনালোকে কষ্ট কৰি ভিডিঅ' বনাই আপোনালোকে লাইক কমেণ্ট কৰি নিদিয়ে। আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব। নমস্কাৰ, জয় অসম।